Hello friends, welcome back to my YouTube channel. আজি মই ৰাতিপুৱা হোৱা পাতিৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা মানে নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ। চ' ভিডিঅ'টো চাই থাকক সকলোৱে দেই, অ'কে। মোৰ লগৰজনৰ ঘৰলৈ আহিলোঁ, গুৰু বুলি কয়, আৰু সি ওলাই আহিব এতিয়া। আৰু এইটো এটা ৰখি আছে কুকুৰটো, কেনেকুৱা খবৰ, সি পলালে। এতিয়া মোৰ লগৰজনৰ ঘৰলৈ ওলাই আহিলোঁ, এতিয়া সি আৰু মই যাম। এতিয়া আমি আহি চিতল দোকান পালোহি আৰু এই লগৰকেইটাৰ কাৰণে ৱেইট কৰি আছোঁ। এইকেইটা বৰ্তমান হাৰামিকেইটা, এইকেইটা লগৰকেইটা, এই পাঞ্জালা চাই দে, গভৰ্ণমেণ্টটো চাই আছে এইটো বাখৰ। ত' আমি বোলা আমি ডাইৰেক্ট নদী পাৰত গৈ দেখাই আছোঁ আপোনালোকক। হৈছে আমাৰ মইনী কাটনিবাৰী আৰু ইয়াত এখন মই চানা ল'বলৈ আহিছোঁ। চানা লৈ যাওঁ আৰু নদী পাৰত বহি এনেই চানা খাই আড্ডা মাৰোঁ আৰু আমি। ত' আমি এইফালে যাম এতিয়া আৰু এইফালে যাম আৰু গৈ দেখাই আছোঁ বলক। মই সেই তাৰপৰা আহিলোঁ আৰু আমাৰ এইফালে বাগানখন চাওক, ইমান ধুনীয়া বাগানখন। আৰু আমি যাম সেইফালে যাম এতিয়া আমি, আৰু আমাৰ এইফালে বাগানখন চাওক। আমি ইয়াতে আড্ডা চাড্ডা মাৰোঁ আৰু আগফালে গৈ আছে প্ৰাঞ্জল আৰু গুৰু গৈ আছে। ঐ প্ৰাঞ্জল আৰু গুৰু এবাৰ চাই দে। গুৰু সজা চুৰু। তো আমি গৈ আছোঁ, গৈ পিনে আপোনালোকক দেখাইছোঁ ৰ'ব দেই। চাওক আমি সেই ওপৰৰ পৰা আহিলোঁ, আহি পিনে ইয়াত দেখিছোঁ যে ইয়াত খেতি চেতি কৰি আছে। এইবোৰ লাই শাক পালেং শাক, এইবোৰ হালধি খেতি, আদা খেতি, এইবোৰ অমিতা খেতি কৰি আছে। আৰু এতিয়া আমি এইফালে যাম, এতিয়া গৈ পিনে আপোনালোকক দেখাই আছোঁ বলক। চ' আমি সেই তাৰ পৰা আহিলোঁ, এতিয়া সেই তাৰ পৰা আহি এতিয়া আমি এতিয়া সেই ওপৰলৈ যাম। এতিয়া গৈ আছোঁ আৰু তাকে বৰ ঘন জংঘল, ঘনা জংঘল হ'ব গ'লে। আৰু এইফালে এইখন হৈছে নদীখন আৰু পূৰা, আৰু এতিয়া আমি এইফালে গৈ আছোঁ। এইফালে বোলে পূৰা বাঘ ওলাই বোলে হেনো বোলে, চাওঁচোন কেইটা বাঘ ওলাই। তো আমি গৈ আছোঁ, গৈ এতিয়া পামগৈ আৰু বেছি দেৰিলৈকে নাই আৰু। তাৰপিছত গৈ আমি ক'লৈকে যাম, আমি তালৈকে যাম। এতিয়া আমি তালৈকে যাম, তাৰপৰা সেই গছজোপালৈকে যাম। গৈ পিনি তাতে গৈ জিৰণি ল'ম। আৰু জেগাডোখৰ চাওক, আজি ৰ'দ কেনেকুৱা ৰ'দ হৈছে। এইবোৰ খেতি কৰা দেখিছে ন, এইবোৰ লাই শাক, ধনিয়া, এইবোৰ কিবা কিবি লগাই ৰাখিছে। ওলকবি খেতি কৰিছে, এইবোৰ খেতি কৰা আছে। এইবোৰ চাওক, এইবোৰ খেতি কৰা আছে। এইবোৰ গোবৰ চোবৰ দি ৰাখিছে, এইবোৰ মাটিখিনি খহাই ৰাখিছে। আৰু এইফালেও খেতি কৰা আছে, সেইফালেও খেতি কৰা আছে। সেইফালে এইবোৰ নদীৰ পাৰৰ ওচৰত পূৰা ডাঙৰ খেতি হৈ আছে আমাৰ শাকৰ খেতি। কেইদিনমানৰ পিছত আমি খাবলৈ লৈ যাব লাগিব আৰু। এইবোৰ চব খেতি কৰা আছে, আৰু বৰ ধুনীয়া খেতি কৰিছে, বহুত ধুনীয়া খেতি কৰিছে। এইবোৰ খেতিত আমাৰ পানী দি আছে। এইবোৰ কি খেতি কাকা এইটো? বিনৰ খেতি কৰি আছে। এই বিনত আমাৰ পানী দি আছে বৰ্তমান এতিয়া। এয়াই আৰু সেইখন হৈছে আমাৰ ওচৰৰ নদীখনৰ পৰা পানী আনি দি থকা হৈছে। আৰু বৰ্তমান এয়া হৈছে আমাৰ খেতি আৰু, হয় নাই? ধুনীয়া খেতি কৰি ৰাখিছে, ইমান ধুনীয়া খেতি কৰি ৰাখিছে দেখিছেনে? এয়া ধনিয়া, এয়া হৈছে লাই শাক খেতি কৰি, এতিয়া লাই শাক নাই, এয়া হৈছে ওলকবি, এয়া হৈছে পালেং শাক, চব পালেং শাকৰ খেতি কৰিছে। এইবোৰ ওলকবি, আৰু সেয়া হৈছে লাই শাক, লাই শাক খেতি কৰি ৰাখিছে এইয়া। আৰু সেইজোপা হৈছে বিলাহী গছ, এইবোৰ। আৰু এইজোপা হৈছে আমাৰ বগৰী গছ আৰু পূৰা বগৰী লাগিছে। আৰু কেইটামানৰ পিছত আহি পিনে আমি খাম। আৰু এইজোপা হৈছে বগৰী গছ, আমি কেইটামানৰ পিছত আহি খাম। আৰু কিমান ধুনীয়া জেগা দেখিছেনে, কিমান ধুনীয়া জেগা এইবোৰ, একদম নদীৰ পাৰৰ আৰু ধুনীয়া দৃশ্য এটা আপোনালোকক দেখালোঁ, দেখিলেনে কিমান ধুনীয়া। এয়া বেঙেনা লাগিছে, এইটো এটা বেঙেনা লাগিছে, এটা লাগিছে দেখিছেনে? এয়া হৈছে জলকীয়া হৈ আছে। এতিয়া আমি এইখিনি চানাখিনি আনিছোঁ, চানাখিনি খাম। লগতে আছে আমাৰ এইফালে বগৰী আছে, এইফালে আমাৰ ভোট জলকীয়াও আছে। তো আমি এইবিলাক খাম এতিয়া, খাই বৈ আপোনালোকক দেখাই আছোঁ। তো খাই বৈ এতিয়া খাবলৈ বহিম আৰু এতিয়া আমি গোটেইখিনি পিচি বৈ তাৰপিছত আপোনালোকক দেখাইছোঁ দেই। আমাৰ নদীখন দেখাই আছোঁ ওচৰৰ পৰা। তো নদীখন দেখিব কেনেকুৱা, হয়তো বিপ্লৱে কিবা কৰি আছে, কি কৈছে সিহে জানে। এই নদীখন চাওক, নদীখন মানে কি আৰু মাছ চাছ ধৰিবৰ কাৰণে এইবোৰ ভেটা দি ৰাখিছে। তো আমি নদীখনৰ ওচৰলৈ গৈ আছোঁ, গৈ পিনি দেখাই আছোঁ কেনেকুৱা লাগে নদীখন চাওক। পানী ঠাণ্ডা দেই, পানী তামাম ঠাণ্ডা। আৰু ইয়াক চাওক, কি কৰি আছে আমাৰ সেই কটাৰী ধাৰ কৰিছে, চফা কৰিছে। চফা দেখাই দিছোঁ, কি আছে। আজি ইয়ালৈ অহা মূল কাৰণটো হৈছে আমি 1 জানুৱাৰী পিকনিকটো কেনেদৰে খাম, বা 31 জানুৱাৰী ক'ত খাম, কি কথা সেইখিনি আলোচনা কৰিবলৈ আহিলোঁ। বাকী লগৰবোৰ অহা নাইকিয়া, সিহঁতি আহিব। আমি 1, 2, 3, 5টা আহিলোঁ আমি। তো সেয়াই আৰু
পাঁচটা মিলি সেইকেইটা চক জুম কৰি দেখাইছোঁ এইকেইটা চক দেখিলে সেইকেইটা কি কৰি আছে